চিত্ৰলেখা নগৰী তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষৰ কলা বিথীকা আজি ৩৩ গৰাকী নখ-শিকাৰুৰ চিত্ৰকৰৰ ৰং তুলিকাৰ সমাহাৰত জীপাল হৈ পৰে। উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ বিশেষ জলপানি লাভ কৰা তেজপুৰৰ দক্ষ তথা জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাস অধ্যক্ষ হিচাপে পৰিচালিত হৈ থকা শাৰদা চাৰুকলা মহাবিদ্যালয়ৰ ৰূপালী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ লগতে আন এগৰাকী দক্ষ চিত্ৰশিল্পী নৱনীতা শৰ্মাৰ অধ্যক্ষ হিচাপে আসীন হৈ থকা সৃজনী স্কুল অফ আৰ্টৰ উদ্যোগত আজিৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে এখন আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী। প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰ পৰা মানুহৰ জীৱনৰ বিশেষ মুহূৰ্ত আৰু সমাজৰ বিশেষ দিশ প্ৰতিফলিত হোৱা শিক্ষাৰ্থীসকলৰ ৬৫খন আকৰ্ষণীয় চিত্ৰৰে অনুষ্ঠিত হোৱা এই 4 দিনীয়া চিত্ৰকলা প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰে তেজপুৰৰ বিশিষ্ট পুৰাতত্ত্ববিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। উপস্থিত চিত্ৰকলা অনুৰাগী ৰাইজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকল আৰু সাংবাদিক বন্ধুসকল শ্ৰীমন ৰাতুমণি দাসৰ উদ্যোগত আয়োজিত